নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আজি আমি EPF এমপ্লয়ীসকলে কেনেদৰে তেওঁলোকৰ নমিনেশ্যন ফাইল কৰিব সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব এটা UN নাম্বাৰ। যদি এই নাম্বাৰটো আপোনালোকে এতিয়াও পোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া এটা লিংকত ক্লিক কৰি সেই নম্বৰটো ল'ব পাৰিব। তাৰপিছত ডেছক্ৰিপশ্যনত দিয়া ৱেবছাইটৰ লিংকত গৈ নিজৰ UN নাম্বাৰ, পাছৱৰ্ড আৰু বাকচত দেখা আখৰকেইটা প্ৰদান কৰি সাইন ইন কৰিব পাৰিব। সাইন ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন পেজ ওলাব। তাত নমিনেশ্যন ফেচিলিটি ইজ এভেইলেবল উইথ সাইন, প্লিজ ফাইল ইয়ৰ নমিনেশ্যন ইমিডিয়েটলি লিখা থাকিব। কিন্তু আপোনালোকে ফাইল নাও কৰি নিদিব, লেটাৰত ক্লিক কৰিব, কিয়নো হয়তো আপোনালোকৰ প্ৰফাইল সম্পূৰ্ণ হৈ নাথাকিব পাৰে। গতিকে প্ৰফাইল সম্পূৰ্ণ হৈ আছেনে নাই চাবলৈ আপোনালোকে মেনু বাৰত থকা অপশ্যনকেইটাৰ ভিতৰত 2 নম্বৰত যিটো অপশ্যন আছে ভিউ বুলি, সেই ভিউ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এখন ড্ৰপ ডাউন মেনু খোল খাব আৰু এই মেনুত গৈ আপোনালোকে প্ৰফাইল ছেকশ্যনত ক্লিক কৰিব। তেতিয়া আপোনালোকৰ প্ৰফাইলটো আপডেট হৈ আছে নাই আপোনালোকে চাব পাৰিব। আৰু যদিহে আপডেট হৈ থকা নাই তেনেহ'লে ইয়াত গৈ পিনে আপোনালোকে আপডেট কৰি ল'ব পাৰিব। প্ৰথমতেই প্ৰফাইল ফটোখন ইয়াত চেঞ্জ ফটো এই বুটামটোত ক্লিক কৰি আপোনালোকে নিজৰ ফটোখন আপডেট কৰিব পাৰিব। চেঞ্জ ফটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ব্ৰাউজত ক্লিক কৰিব আৰু নিৰ্দিষ্ট ফটোখন আপলোড কৰিব পাৰিব। আৰু আপলোড কৰাৰ লগে লগে আপোনালোকৰ এনেদৰে দেখা যাব। তাৰপিছত তললৈ গৈ বাকী ডিটেইলছবোৰ সম্পূৰ্ণ হৈ আছে নাই এবাৰ চেক কৰি ল'ব। আৰু যদিহে সম্পূৰ্ণ হৈ থকা নাই তেনেহ'লে পেঞ্চিলৰ দৰে যিটো চিম্বল আছে সেই চিম্বলটোত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত সেই ডিটেইলছ ফিল আপ কৰিবলৈ এখন মেনু খোল খাব। তাত আপোনালোকে প্ৰয়োজনীয় ডিটেইলছবোৰ দিয়াৰ পিছত গেট অথৰাইজেশ্যন পিন, এই গেট অথৰাইজেশ্যন পিনটোত ক্লিক কৰি য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইললৈ এটা OTP আহিব আৰু এই OTPটো আপোনালোকৰ নেক্সট উইণ্ড'ত OTP দিবৰ বাবে নিৰ্দিষ্ট ঠাই থাকিব। তাত OTPটো প্ৰদান কৰি ছেভ চেঞ্জেছ, এই ছেভ চেঞ্জেছ বটনটোত ক্লিক কৰিব আৰু লগে লগে আপোনাৰ প্ৰফাইলটো আপডেট হৈ যাব। তাৰপিছত এতিয়া আপোনালোকে মেনু বাৰৰ পৰা মেনেজ অপশ্যনত ক্লিক কৰি নমিনেশ্যন ছেকশ্যনলৈ যাব পাৰিব। এই নমিনেশ্যন ছেকশ্যনলৈ যোৱাৰ লগে লগে ইয়াত হেভিং ফেমিলি য়েছ ন' দুটা বটন আহিব। তাত আপোনালোকে য়েছটোত ক্লিক কৰিব আৰু য়েছটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নমিনেলি ডিটেইলছ দিবৰ কাৰণে উইণ্ড'খন খোল খাব। আপোনাৰ তাত আপোনালোকে আধাৰ নম্বৰ, নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ৰিলেশ্যন, এড্ৰেছ, বেংক একাউণ্ট ডিটেইলছ, গাৰ্জেন আৰু ফটো। তাৰপিছত ফটোখন আপলোড কৰাৰ পিছত একেবাৰে শেষত আপোনালোকে ছেভ ফেমিলি ডিটেইলছত ক্লিক কৰি আপোনালোকৰ নমিনেশ্যন ফাইল কৰিব পাৰিব। ধন্যবাদ।